ওই ভারিছি পাইছ না নাই ওই তো ভাত খালি এখানে নেকি মই দাইল ইফালে জিকা চব্জি ভাত পটল মাছ ভাজা আৰু মাছৰ জাল দিয়া আৰু বেলেগ নাই একদম ভাত খাই সোনকালে যাওঁ দোকানলৈ এইবিলাক আমাৰ ভাতৰ যোগাৰ মানে এইটো আমাৰ কিটচেন আমাৰ গাইছ আমাৰ জইণ্ট ফেমিলি যিহেতু এইটো আমাৰ ডাঙৰ বৌ এইটো ডাঙৰ বৌ আৰু বৰমাই ভাত বনাই আৰু এজনী বৌ আছে তাই মাইনাৰ লগত আছে আৰু এই আমাৰ ভাতৰ যোগাৰ এইটো আমাৰ মেইন পাকঘৰটো ইয়াতে আমি নুসুমাওঁ আৰু এইটো হৈছে আমাৰ ডাইনিং ৰুম ডাইনিং এৰিয়া তো ভাতকেইটা খাই ল'ব লওক ঐ ইয়াতে মাছ আছে নেকি নহয় পানী দি আহিতে বৰষুণ দিলে চেপা পাতি আৰু মাছ লাগিব বৰ ধুনীয়া হেৰি वेलकम टू माय न्यू ब्लॉग आय हो আপোনালোক সকলো ভালে আছে আৰু এতিয়া আমি ময়ূৰ মই যাব ওলাইছো ক'ত যাব ওলাইছো ময়ূৰ পথৰ কিয়া পথৰ এতিয়া আমি চাহ দিবলৈ যাব ওলাইছো আৰু এইটো আমাৰ ৰুম ইয়াতে মই এইখনত থাকোঁ অলপ আগত শুই উঠিছোঁ সেইকাৰণে বিছনাখন ভাল কৰা নাই এতিয়া বিছনাখন ভাল কৰিম আৰু এইখনত দেউতা থাকে আৰু এইখনত আগতে মা আছিল মা বৰ্তমান যিহেতু নাই সেই গতিকে তাতে কাপোৰ কানি থৈ দিয়া আছে মোৰে কাপোৰ আছে হ'ব দে কোনফালে যাব লাগিব সিধা যাবি এই গোসাঁই গড়মুখত গাড়ীখন থৈ যাব লাগিব নিবাই নোৱাৰা গাড়ী গোসাঁই গড়মুখক লাগি আনিব নোৱাৰিম সেইখিনি নাম্বাৰলৈ তাতে গাড়ীখন থৈ যাম কিয়নো বাটৰ ওচৰত কিয়নো বাটত নহয় এইখিনিতে অঁ এইখিনি বাটটোতে তাতে উঠি নাযাবি দেই পাৰি নামি যাম দে যাবা ওলাইছিলোঁ পিছে আকৌ ৰোৱনীক লাগি তামোল দিবা পাহৰিলা সেইকাৰণে আকৌ ময়ূৰ গৈছে তামোল আনিবা ঐ ময়ূৰ পাইছা ঐ ময়ূৰ পাইছা পঢ়ো নাই বোলো দে তই কেপ্টেইন এতিয়া আমাৰ ভৰি উঠ গৈছে আমি আহি পালোঁ এটা পথৰ মাজত এখন হৈছে আমাৰ বৰপথৰ আৰু এতিয়া আমি চাহ লৈ যাম ৰোৱনী আছে এই আমাৰ এই সিফালে এইটো আমাৰ মন্দিৰ বহুত ধুনীয়া লাগে এইখিনি গাইছ জেগাখিনি ইয়াত ধুনীয়া এটা মানে পৰিৱেশ আৰু ইমান ধুনীয়া বতাহ বলি আছে ইয়াতে মেইন কথা হ'ল গাইছ পথত চাহ লৈ আহি এটা কাৰণে ভাল লাগে পথত আমি সৰুতে চাহ লৈ আহোঁ লগতে আমি পথত চাহ লৈ আহিলে ঘৰটো খাই আহোঁ আকৌ পথত খাওঁ আজিবা পাওঁ নহয় আকৌ ঘৰত নাজানো ৰোৱনী ভালেকেইটা আহিছে বোলে ঘৰত কিমান দিলা কিমানবাৰ ৰোৱনী আছে পিঠি দিলোঁ মই ইফালে চাহ টিপত ইফালে তই ইফালে পিঠি উঠিলোঁ তোক দোকান নমলি হ'লে পৰি পেলাই আজি তই মই চিপতে সেইকেইটা আমাৰ ৰোৱনীকেইটা গাইছ ৰোৱনীহঁতক চাহ দি থৈ আহিলোঁ আৰু এতিয়া যাই আছোঁ আমাৰ খুৰা ইয়াতে পথাৰত কাম কৰি আছে খুৰাক এতিয়া মাতিব যাম চাহ খাবৰ কাৰণে যাই আছোঁ খুৰা আছে এইপিনে ট্ৰেক্টৰৰ ওচৰত ব'লক বহুত পানী এইখিনিত মোৰ ইয়ালৈ হৈছে যেতিয়া এইখিনি ৰোৱা পেকখিনি যেতিয়া সেউজীয়া হ'ব মজা লগা হ'ব নাই ময়ূৰ চাবা আহিম দে আমি যেতিয়া সেউজীয়া হ'ব এইবিলাক চব মজা লগা হৈ যাব তোৰ গাইছে আমি আহি চাহ তাহ দিয়া হ'ল খুৰাই চাহ খালে এতিয়া আমি যাই আছোঁ আমাৰ পেক দি আছে তাতে অকণমান পেক ৰুব বোলে ময়ূৰে এনেই মানে কৈ আছে মই ৰুম বুলি তো এতিয়া যাই আছোঁ কি ৰুবা নাজানো দেখাই আছোঁ ঐ ময়ূৰ পাৰিবি ৰুবা তই পাৰিবি নে ৰুবা পাৰিবি খোজ নাখায় এংকে ল'ব লাগে মুঠিটো ধৰি কৃষ্ণ এয়া কি ধুনীয়া লাগে এয়া মই ৰুম গোটেইখিনি অলপ লৈ উঠা মই এইফালেখিনি ৰু হেঁচি দি আৰু হেঁচি দি হয় এইখিনি ৰু এবাৰ
এইফালে দি ঘূৰি ল মোৰ ফালৰ নিচিনাকৈ মোৰ নিচিনাকৈ লৈ তই এনকৈ 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 এয়া এয়া বঢ়িয়া হৈছে এয়া যো আৰু নাই আৰু দিওঁ আৰু মোক আমি যাওঁ তই ঘূৰি থাকবি তো গাইছ ফাইনেলি হৈ গ'ল আমাৰ চাহ দিয়া ওচৰত আৰু এতিয়া আমি যাম ঘৰলৈ ফাইনেলি আমাৰ চাহ দিয়া হ'ল কমপ্লিট হ'ল সেইটো কাম আৰু এতিয়া আমি মুগাত থ'লোঁ মোৰ কেনেকুৱা লাগিছিল কেনেকুৱা আৰু আহিবি নাহা তো আহি বহুত ভাল লাগে ৰ'দ যদিও মানে ইমান ৰ'দ তাৰপিছতো মানে বতাহটো বহুত ধুনীয়াকৈ দি আছে সেই গতিকে পথাৰৰ মাজত আহি ভাল লাগে আৰু বোকা পানী ফচাৰ পিছত সেইটো আমাৰ অসমীয়াই জানে বাৰু খেতিপথাৰত আহি কেনেকুৱা লাগে এইটো সময়ত আৰু এতিয়া চাহ এটা দিলোঁ ৰোৱনী আমাৰ ঘৰত নহয় যদিও মানে হাজিৰা ঠিকা তেনেকুৱা খুৰা এটা লাগি আছে আৰু দেউতাও আহে তো এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো এইখিনি আছিল যদি চিম্পুল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি থ'ব তো বাই বাই তো গাইছ গা পা ধুই ৰেডি হ'লোঁ এতিয়া যাম ভাতকেইটা খাম দুটামান খাই পেলাই দোকানলৈ যাওঁ ঐ ভাত হৈছে পাইছানে নাই ঐ মোৰ তই ভাত খালি এইখান নেকি মোৰ এই দাইল ইফালে এয়া জিকা চব্জি ভাত পটল মাছ ভজা আৰু মাছৰ জাল দিয়া তো ভাতকেইটা খাই ল'ব লওক